মানে বগাটো আজিকালি খুব নাইকিয়া হৈ গৈছে দিছ টাইপৰ যিটো খুব ৰেয়াৰ মানে বগাটো আগতে বহুত আছিলে আজিকালি নাইকিয়া কিন্তু এইটো কমন পায় আৰু এইটো ব্ৰাহ্মীলিপিত লিখা আছে মানে ৰজাসকল আগতে ব্ৰাহ্মণসকলক মাটি দান দিছিলে তাৰে ভিতৰত এগ্ৰিমেণ্টৰ বিষয়ে লিখা আছে গোলাঘাট ডিষ্ট্ৰিক্টত আছে এইটো মাটি পট্টা যে দিছিলে মানে ব্ৰাহ্মণসকলক ৰজাসকল এইটো ব্ৰাহ্মীলিপিত লিখা আছে শিলত লিখা আছে শিলাত আচ্ছা দেখুন আপনার এটা আমার গুৱাহাটীখন যিখন উৰ্বাচী আইলেণ্ড ব্ৰিটিছৰ আইলেণ্ড দিছে আৰু ইয়াত তিনিখন মন্দিৰ আছে যিখন আমাৰ আহোমসকলে বনোৱাইছিল হয় 1694 চনত বনাইছিল উৰ্বাচী কৰিছিল উৰ্বাচী আইলেণ্ড 1694 উমানন্দ মন্দিৰটো এইটো আহোমসকলে যি গদাধৰ সিংহ তেখেতে বনাইছিল এইটো সময়ত তাৰ আগৰে পৰা আছে মানে আইলেণ্ড এইখিনিতে মাটি এতিয়া মোগল নগলে এইটো সৰুটো আমি সৰু টুকটো বৰ টুকটো সেইটো চাইডে আছে চাব পাৰিব এইটো গ্ৰেড ষ্ট'ন হয় পাৱাৰ সমাধি আৰু এইবোৰ আপোনাৰ আপুনি মানে প্ৰি হিষ্ট্ৰী হয় আগতে কোনো ৰেকৰ্ড নাছিলে মানে এইটো এটা টেৰিটৰ হয় এটা এখন গাঁও দুখন গাঁও বৰ্ডাৰ হিচাপে মানে ব্যৱহাৰ ইউজ কৰিছিল যাতে মানে ট্ৰেডিশ্যনেল আছিলে কালি আজিকালি বা কিবা মিটিং চিটিং হ'লে এনেকুৱা আছিলে এটা ঠাইত আছিলে কিবা এখন কিবা বেলেগ বেলেগ কামত ব্যৱহাৰ কৰিছিলে নিউলিটিকৰ এইখিনিতো আৰু চাব মোটামুটি আৰু এইবোৰ ষ্ট'ন যাকো পানী চানি যিকোনো বস্তু মানে আৰু এনেকুৱা পেমেলিয়াবোৰ ব্যৱহাৰ কৰিছে আৰু এইখিনি মৰাৰ মনত আছে কাপোৰ ফাৰ্ষ্ট এইখনতো চিনি পাইছে আপুনি Abu anak ye, sudah tak semua anak ye. Pecik deh, itu benar. Cicak kumsah he, cicak itu benar. Korti, tumbuh.
খৰম এটা আমি এইটো লেডাৰ আছে হয় ডেম'খন খেলদানখন কৰা এখন য়ক্সা আপোনাৰ অৰুণাচলৰ বেছি এটা জনগোষ্ঠী একেলগে এইটো কঁকাল হয় বাইৰে কঁকাল হ'ল বেগ বনাই আছে দুনুগামী এনেকুৱা এখন বেগ সম্পূৰ্ণ কৰিবলৈ 7 দিন লাগে এইটো মেচিন ভাল Apa tu cik untuk orang tu? Bela. Bela. Durane, niki. Hah? Beng. Thank you. Sagoli itu apa? Oh, sagoli. Biarkan. Biarkan. Gumpong. Pasti itu. Nak buat itu apa? Nak. Ini nama surat bujur. Apa grup nasi ya mas? ইমদাৰুৰ ইমুৰ নামটো আছে আপোনাৰ এইবিলাক মই কৰাটো মোৰ ভিডিঅ' এটা দিছে
বেছিভাগ কাহ এই চৰাই তিৱা সকলে তিৱা ইয়াত যিখিনি হেৰি দেখিছে আপোনালোকে বস্তু চব মানে দাম কৈছে আচ্ছা আচ্ছা পেটত 2-3 দিন পানী খালে কিডনী ষ্টোনটো যদি সৰু থাকে গলি কিনে পেচাবৰ লগত ওলাই যায়। এইটো হৈছে ফাক ফ্ৰাই মছলা। এইটো আপুনি যিকোনো মাংস যদি বনায় মাংসত যদি ইয়াৰ পাতটো 2-3টা মিহলাই দিব পাৰে তেতিয়া পেটত মানে গেছ চেছ বা কিবা প্ৰব্লেম নহয়। Abang ada cik untuk nonton? Bella. Biarkan. Biarkan.
গুণ কম Berarti itu. Nah, abang itu dulu, abang. Nah, Jadi nama surat belajar. Apa grup nasi ya emang tuh. itu mah saya mau YouTube channel saya. Oh, Kiki nama? Dia bisa dulu. Imdarul Imur Mantes. আপনার এটা কোন করাটা কোন ভিডিও এটা দিছে। Mudah. Mana dia kan kita? Ini batu no. Itu butong. Bitung. Nah, Wah. Wah. Bisa. Mudah, mudah. Ibu sendiri kan. Jadi soalnya itu jiwa boleh pun tidak Ya যিখিনি হেৰি দেখিছে আপোনালোকে বস্তু চব মানে দাম দিছে আচ্ছা আচ্ছা ইয়াৰ পাতটো পিচি ৰাতিপুৱা খালী পেটত 2-3 দিন পানী খালে
তাতো মাইকী মানুহৰ প্ৰব্লেমত লাগে আৰু ইয়াৰ যদি কাণ চান যদি বিষাই থাকে তাৰ এনেকুৱা ৰস শিপাটো ৰস ওলাই কাণত দি দিলে কাণৰ বিষ ভাল হৈ যায় এইটো হৈছে হাড় লতা হাড় চাৰ ভাঙি গ'লে পিচি কিনে লগোৱা হয় এইটো ইয়াত আলু হয় এনেকুৱা সৰু সৰু চব এইকেইটা বইল কৰিব লাগে বইল কৰি কিনে গাখীৰৰ লগত ধুনীয়াকৈ মিহলাই ল'ৰা ছোৱালীক খুৱাব লাগে কপোৰ বস্তু দেখাই দিওঁ মাতকেইটা ভালকৈ নাহে খুন্দা বুলি কয় যে ইয়াৰ যোনটো নেকি ভিতৰৰ ছালটো আছে ভিতৰৰ ছালটো সৰু সৰু পিচ কৰি কিনে অৰ্জুন গছৰ নিচিনাকৈ ৰ'দত শুকাব লাগিব তাৰপিছত সদায় ৰাতিপুৱা বা গধূলি সময়ত এক পিচকৈ চুবাই থাকিব লাগিব তেতিয়া ভিতৰৰ যোনটো নেকি সৰু জিপ থাকে জিপটো মানে পাতল কৰি দিয়ে পাতল কৰি দিলে মানুহৰ মাতবিলাক ক্লিয়াৰ আহে মানে এইটো সৰুতে কৰিব লাগিব সৰুতে কিছুমান সৰুতে মাতিব নোৱাৰে ন ভালকৈ মাতবিলাক সেইটো কাৰণে আর এটো হচ্ছে ননি ননি যোনটো ফল আহে ফলটো ক্যান্সাৰৰ কাৰণে ভাল কিডনি যদি পানী হৈ যায় কিডনিৰ পানীৰ কাৰণে ভাল আৰু কিছুমান মানুহৰ যে ভৰি হাত ফুলি যায় ফুলা বেমাৰত খাব পাৰে কিটো খাব লাগিব ইয়াৰ ফল এটা হয় এই ফলটো লাগি আছে পুৰা চব ননি জুচ পাই যে ননি ননি জুচ এইটো ক্যান্সাৰৰ কাৰণে খাব এইটো হৈছে প্যাৰাডাইস ট্ৰী লক্ষী তৰু বুলি কোৱা হয় এইটো ক্যান্সাৰৰ কাৰণে ব্যৱহাৰ কৰে মানে এইবিলাক গছ আপোনালোকৰ ওচৰত থাকে কিন্তু কিছুমান মানুহে নাজানে কোনটো গছৰ পাত ভোগ চাউলি চোন তা বাবা তেতিয়াহ'লে বহুত ইজি উপায়টো বহুত যোৱা চাউল কিনিবই নালাগে না যোৱা চাউল কিনিবই দৰকাৰ নাই এতিয়া এইটো হৈছে মত তুলসী হয় কোনটো গছ এইটো হয় নেকি বাইদে এইটো আমি লৈ যাব লাগিব এইটো বহুত দৰকাৰী ইয়াৰ ফলৰ পৰা লিপষ্টিক হয় হেন্দুৰ ব্যৱহাৰ কৰিব পাৰে হিন্দুৰে ব্যৱহাৰ কৰিব ফলটো এতিয়া সৰু হৈ আছে ডাঙৰ হ'লে এটা হাতত ধৰি দিওঁ এনেকা পুরো থোৱা নাই দে লিপষ্টিক আৰু হিন্দুৰ নিচিনা লাগি আছে দে হৈ গ'ল ঠিক ডাইৰেক্ট লগাব পাৰে মুখত দিছা আর এর পাতৰ পৰা মেহেন্দি কালাৰ হয় মেহেন্দি কালাৰ পাতৰ পৰাই হয় মানে একেটা গছৰ পৰাই দুটা কালাৰ হৈ যায় আচ্ছা এর পাতটো যদি হাতত ঘঁহি দিয়ে নহয় মেহেন্দি কালাৰ আহি যায় মেহেন্দি কালাৰ কুলাবা বাহ বঢ়িয়া কুলাবা ওলাওতে গ্ৰীণ ওলাই মেচিয়াৰ ধৰোঁতে এনেকৈ ফুলা হয় কাক বা কিমান স্মুথ লাগিছে কোনো মানে হেৰি নাই একদম স্মুথ বুলি কয় ইয়াৰ ভিতৰত যদি আমি যিকোনো বাঁহতে চুঙা পিঠাটো বনাওঁ বনালে কিন্তু বাঁহটো ফালি পেলাই খাদ্যটো উলিয়াব লাগে ইয়াৰ ভিতৰত যদি খাদ্যটো বনোৱা হয়